सावननि आबाद फोथाराव नांगोल जांख्राजों लोब्बा लाखिनानै माइनाव एग्र' माल्टिपार्पज ससाइटिनि बानजायनायाव दंफां फुलि रानदों। बर'नि हारिमुखौ फोथांना लाखिनायनि थांखिजों सावननि फोथाराव हाब्रु फुनलायना दुब्लि बारियाव आबादारिफोरखौ रंजा खुसिजों माइ गायनाय नुनो मोन्दों। बे रंगिना संगिना नुथायानो क'क्राझार जिल्लानि देरापारा गामिनि नुथाय। बुधबाराव माइग्र' एग्र' माल्टिपार्पज ससाइटिनि बानजायनायाव आरो सेल्फ हेल्प ग्रुपफोरजों लोगोसे देरापारा गामिनि थागिबि रायजो राजाफोरनि मददआव गासै 15 बिगा हा बाहागोआव माइ गायो। এইটো নাঙ্গল যাত্ৰা বুলিয়ে কয় ওৰত মানে শেষৰ দিন মানে ৰুৱাৰ শেষৰ দিনত নাঙ্গল যাত্ৰা বুলিয়ে কয়। আমি সেইটো কৰিছোঁ, পৰম্পৰা সেইটো আমাৰ চলি আহিছে আগৰ পৰাই। তো সেইখিনি আমি কৰিছোঁ গাঁৱৰ চবৰে সেল্ফ হেল্প গ্ৰুপবিলাকক লগত লৈ পেলাই আমি NGOৰ মাইনাও এগ্ৰ' মাল্টিপাৰ্পজ ছ'চাইটি NGOৰ তৰফৰ পৰা আমি এইটো অৰ্গেনাইজ কৰি আছোঁ। ইয়াতে কিমানমান বিঘা আপোনালোকে ৰুইছে মাইনাও এগ্ৰ' এনেই আমি এইবাৰ আমি খুব বেছিকৈ হেৰি কৰা নাই, তেনেকৈ মানে 15-20 বিঘামান আছে। ৰাইজৰ পৰাও সহযোগ পাইছোঁ আৰু বেলেগৰ তাতো আমি গৈ তেনেকৈ অলপ লগোৱা মেলা কাম কৰিছোঁ। মূল উদ্দেশ্যটো হ'ল আমাৰ পৰম্পৰাও জীয়াই থাকিব লাগে। হয় যিটো মানে খেতি বাতি সেইটো জীয়াই থাকিব। হয়, যিহেতু আমাৰ দেশখন এগ্ৰিকালচাৰ মেইন, তো সেইটো এগ্ৰিকালচাৰৰ মানুহ বিমুখ হৈ আছে বহুতে। তো সেইটো মানে ধৰি ৰাখিবৰ কাৰণে আমি এনকাৰেজ কৰি আছোঁ। আমিও নিজে লগে ভাগে অলপ মানে আগভাগ লৈছোঁ। সেইটো আমি কৰি আছোঁ আগৰ পৰাই, এইবছৰো আমি কৰিছোঁ। আজি আমি পথাৰত নামিব পাৰিছোঁ সকলোৱে। আমি সকলো মহিলাই গোট আত্মসহায়ক গোটো আছে ইয়াতে, বহুত ভাল লাগিছে। আমাৰ বাইদেউ আহিছে, উমাৰাণী বসুমতীৰ বাইদেউ আহিছে, আমাৰ প্ৰেচিডেণ্ট বাইদেউ আহিছে, ফুলমতী ব্ৰহ্ম আহিছে, ইন্দু বাইদেউ আহিছে আৰু কানুন বাইদেউ আহিছে। সকলোৱে মিলি আমি ইয়াতে পথাৰত নামিছোঁ, বহুত ভাল লাগিছে, আনন্দ লাগিছে। আজি ভাল লাগিছে, মোৰ এটা ভাল দিন হিচাপে মানে ভাবোঁ আৰু কাৰণ কিয় আমি এই খেতিৰ পৰাই আমি জীৱিকা কৰোঁ আৰু ইয়াক ইম্পৰ্টেণ্ট দিব লাগে। কাৰণ আমি যিহেতু যোনটো আমাৰ ধান খেতি বা নহ'লে আমি ধান নাপাওঁ, মূল্য বৃদ্ধি হৈ যায়, যাৰ আমাৰ ভাল প্লেটফৰ্ম, আমাৰ ধুনীয়া বাতাবৰণ। লগতে মই চবকে আশা কৰোঁ মানে চবে খেতি কৰে। খেতিৰ পৰা এইটো নহয় যে খেতি কৰিলে যে সৰু মানুহ হ'ব, কাৰণ ইয়াৰ পৰা আমাৰ যিহেতু কেপিটেল আমাৰ সম্পদ ধুনীয়া আমাৰ অসমৰ, যাতে খেতি কৰিহে মানুহবিলাকে খায়। আৰু যাৰ কাৰণে আমি এই দ্বাৰা আমি যদি মডাৰ্ণাইজ খেতি কৰোঁ, তাৰ পৰা আমাৰ ধুনীয়াকৈ মানে আমি উপাৰ্জন কৰিব পাৰোঁ। কম মাটিতে মানে কেনেধৰণে উপাৰ্জন কৰিব পাৰোঁ, সেইকেইটা SRI মাধ্যমে হওক, এইকেইটা খেতিৰ দ্বাৰাও কৰা যায়। আৰু ভাল লাগিছে আজি ইয়াতে এই হয়, যিহেতু মই বেচিকেলি জড়িত জীৱিকা লাইভলিহুডৰ ওপৰতে। বেচিকেলি মই ফ'কাছ কৰোঁ কেনেধৰণে মানে মানুহবিলাকে আমাৰ যোনটো এতিয়া নতুন প্ৰজন্মবিলাক উঠি আছে, চবেই চাকৰিবিলাক বিচাৰে। সেইটোও নহয় যে আমি চাকৰি কৰিহে যে মানে কিবা মানে নিজৰ ষ্টেটাছ গঢ়িব পাৰোঁ। যদি তেনেকৈ চাওঁ তেনেকুৱা নহয়, কাৰণ আমি দেখা পাওঁ বহুত খেতিয়কবিলাক আছে। আমি যদি বেলেগ ষ্টেটৰ কথা কওঁ, হাৰিয়ানা
ইউপিৰ কথাবিলাক যদি কওঁ ঢেৰ খেতি কৰি পেলাই ডাঙৰ ডাঙৰ ষ্টেটাছ গঢ়িছে কিন্তু আমাৰ এটা মানে প্ৰভাৱ দেখা পাওঁ গেপ নতুন মানে নতুন উঠি অহা প্ৰজন্মৰ মাজত খেতি কৰিলে যে মানে খেতিক অলপ বাইপাছ কৰা নিচিনা হয় কাৰণ কিয় চবেই চাকৰি বিচাৰে আমাৰ যেতিয়া ডিগ্ৰী শেষ কৰোঁ লগে লগে আমাৰ কি হয় আমি ফৰ্ম ফিল আপ ভৰিব চেষ্টা কৰোঁ মানে চাকৰি লাগে আমাক যি নহওক চাকৰি লাগে বাট সেইটো নহয় যদি আমি সেয়াৰ মাজেদি মডাৰ্নাইজ যোনটো আমি শিকিছোঁ বা আমি তাৰ মাজেদি আমি যোনটো চাইণ্টিফিক মেথড দি খেতিও কৰিলে ইয়াৰ ধুনীয়াকৈ আমি আমাৰ নিজৰ জীৱিকা লগতে আমাৰ ফেমিলিক ভালদৰে ছাপোৰ্ট কৰিব পাৰোঁ আৰু সেইটো হয় চাকৰি কৰিলে বাহিৰত থাকিব লাগে আৰু সদায় আমাৰ নিজৰ জীৱনটো মানে এটা বাধ্যতামূলকভাৱে এটা গাইডলাইন্সৰ মাজেদি আমি চাব লাগে কিন্তু খেতি কৰিলে আপুনি সদায় আপোনাৰ ঘৰৰ পৰিয়ালৰ লগত থাকিব পাৰে এনজয় কৰিব পাৰে ভাল হয় খেতি কৰিলে মই এইটো কামনা কৰিছোঁ